অভিনেতা কিশোৰ দাসৰ হঠাৎ আহিল এটা বেয়া খবৰ। জানিবলৈ পোৱা মতে তেওঁ গুৱাহাটী চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। ইমান হাঁহিমুখীয়া অভিনেতাজনৰ খবৰটো শুনি বহুতেই বেয়া লাগিল। ইতিমধ্যে গম পোৱা গৈছে 28 বছৰীয়া অভিনেতাজন কৰ্কট ৰোগত হেনো আক্ৰান্ত হৈছে। শুনিছোঁ জুবিনদাই হেনো তেওঁক সহায়ৰ আগবঢ়াইছে। যদি কোনোবাই সহায়ৰ আগবঢ়াব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত একাউণ্ট নম্বৰটো দিয়া আছে, আপোনালোকে সহায় কৰিব পাৰে। যদিও আৰ্থিকভাৱে সহায় কৰিবলৈ নোৱাৰে, প্ৰাৰ্থনা কৰি হ'লেও যেন তেওঁক হাঁহিমুখীয়া অভিনেতাজনক অভিনয় জগতলৈ আহিবলৈ যেন আকৌ সকলোৱে আশীৰ্বাদ কৰে। সুস্থ হৈ সোনকালে তাৰেই কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতেই আছিল।